আজিৰ ভিডিঅ'টো আছিল এনেকুৱা। সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া দুপৰীয়া প্ৰায় 3টামান বাজিছে আৰু মই কলেজ গৈছিলোঁ। কলেজৰ পৰা আহি বিয়ালৈ আহিলোঁ। আমাৰ ঘৰৰ ওচৰৰে বিয়া, যিহেতু কলেজ গৈছিলোঁ সেইকাৰণে দেৰি হৈ গ'ল অহা। আৰু এতিয়া বিয়া ঘৰত পাই গ'লোঁ, অলপমান বহিছোঁ। এইফালে ঢোল বজাই আছে, বাঁহী বজাই আছে, সকলোখিনি এনেদৰে বিহু গাই আছে আৰু ময়ো ৰৈ সিহঁতক অলপমান চালোঁ। আৰু এনেকৈ অলপ সময় ৰখাৰ পিছতে মোক ভাত খাবলৈ মাতিলে আৰু ওচৰৰে বিয়া যিহেতু এনেও যামেই খাবলৈ, মাতক বা নামাতক। আৰু এতিয়া আহি মই ভাত খাবলৈ বহিলোঁ, কিন্তু ভাত খাই থাকোঁতে পাহৰিয়ে থাকিলোঁ মই যেন ভিডিঅ' কৰিব লাগে, মানে ভিডিঅ' কৰি আছিলোঁ। কিন্তু এই খাই শেষ হৈছে আৰু এতিয়াহে ভিডিঅ'কণ কৰিছোঁ। আৰু এতিয়া পেট ভৰাই ভাত পানী খাই ল'লোঁ, যিহেতু কলেজৰ পৰা আহি ঘৰতো একো নাই খোৱা, ডাইৰেক্ট বিয়া ঘৰলৈ আহিছোঁ। আৰু এতিয়া তামোল এখনো খাই ল'লোঁ, মই তামোল খাই যিহেতু বহুত ভাল পাওঁ। আৰু এইফালে চাই লওক সকলোৱে এনজয় কৰি আছে, ফটো উঠিছে আৰু এইফালে নচাই নাচিছে আৰু এইফালে বজাইছে, মানে ঢোল বেণ্ড পাতি চব বজাইছে আৰু যি আছে। আৰু ময়ো অলপমান এয়া সন্ধিয়া অলপমান নাছিলোঁ আৰু নাচিব নাজানো, তথাপিও অলপমান নাছিলোঁ।